Hey guys, মোৰ ইউটিউব চেনেলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই ভাবিছোঁ আজি আপোনালোকক দেখুৱাম মই নিজে হাতে বনোৱা কিছুমান জুৱেলাৰী ছেট আৰু সেইবিলাক ভাবিছোঁ মই আজি আপোনালোকক মেখেলা চাদৰৰ লগত পিন্ধি দেখুৱাম আৰু আপোনালোকে কেনেকুৱা পায় জনাব। এযোৰ এযোৰকৈ আপোনালোকক দেখাই যাম, কিন্তু এতিয়া ফাৰ্ষ্টতে এনেই সৰু সুৰাকৈ অলপমান মেকআপ কৰিলে যিহেতু অলপমান ধুনীয়া দেখিবই লাগিব, হয় নাই? এই জুৱেলাৰীখিনি মই আজি 10-20 দিনৰ আগতে বনোৱা, কিন্তু ভিডিঅ' বনামকৈ আজিলৈকে বনোৱা হোৱা নাছিলে। সেইকাৰণে ভাবিলোঁ আজি যি হ'লেও বনাই লওঁ আৰু আশা কৰোঁ আপোনালোকে ভাল পাব বা বেয়া পালেও কেনেকুৱা হৈছে, বেয়া লাগিলেও বেয়া লাগিছে বুলি ক'ব পাৰে, আৰু তাত মই কিবা ভাল কৰিব পাৰোঁনে সেইটো ক'ব পাৰে। আৰু বাকী চাওঁ আহক কেনেকুৱা লাগে। লাইনাৰটো লগালে ঠিকে আছে। লিপষ্টিক ক'ত? আপোনালোকে মোৰ মাতটো ইগন'ৰ কৰিব দেই। বহুত এইকেইদিন চাওঁ চৰ্দি কাহ এইবিলাক হৈ আছে, সেইকাৰণে মাতটো ফটা ফটাকৈ ওলাই আছে। প্ৰায়ভাগ মানে এইটোৱে ভাল পাওঁ। টিকলো মিকলো ঠিক আছে, এতিয়া মই দেখুৱাম মোৰ জুৱেলাৰীখিনি। এনেকৈ মই দেখাওঁ, পিন্ধি দেখাইছোঁ। কাণফুলি এইডাল হৈছে চেইনডাল, যিডাল মই নিজ হাতেৰে বনাইছিলোঁ। বেছি ডিজাইন নাই বাৰু, চিম্পুলে হয়, হ'লেও আপোনালোকে ক'ব কেনেকুৱা লাগে। আৰু ছেকেণ্ডডাল হৈছে এইডাল হৈছে পিংক কালাৰত। কেনেকুৱা পাইছে জনাব দেই। এইডাল বাৰু এইডাল বুলিয়ে নহয়, মই যিকেইডাল বনাইছোঁ গোটেইকেইডালে ইজি ইচ্ছা কৰি আপোনালোকেও বনাব পাৰে, আৰু নিজে নিজে কাপোৰৰ লগত মিলাই মিলাই পিন্ধিব পাৰে। একো টান বুলি ক'বলৈ নাই, কেৱল সময় অলপ লাগে আৰু নিজৰ মনটো লাগে, সিমানেই। বস্তুখিনি আনিলে আপোনালোকে এনেকুৱা, আৰু বিশেষকৈ ডাৱৰীয়া বতৰত এনেই ক'তো আমি যাব নোৱাৰোঁ, একো এটা ভালকৈ কৰিব নোৱাৰোঁ, সেইকাৰণে মই ঘৰত বহি বহি এইখিনি বনাই থাকিলেও বহুতে আপোনাৰ মানে লাভ হ'ব বুলি মই ভাবোঁ। আৰু ময়ো যেতিয়া বনাওঁ তেতিয়া মোৰ আমনি লাগে, যেতিয়া মোৰ বেছি আমনি লাগি থাকে, যেতিয়া বতৰ ডাৱৰীয়া হৈ থাকে, কি কৰোঁ কি নকৰোঁ লাগে, সেইবিলাক টাইমতে মই এইবিলাক বনাওঁ। কিন্তু এতিয়া বনাইছোঁ যেতিয়া ক'ৰবাত গ'লে কেতিয়াবা মই পিন্ধি যাওঁ। ঠিক আছে, 3 নম্বৰ জুৱেলাৰী আহি আছে। আৰু 3 নম্বৰডাল হৈছে এইডাল ফাৰ্ষ্টত যিডাল দেখাইছিলে সেইডালৰ নিচিনা একেই, কিন্তু অকল কালাৰটো বেলেগ। যিহেতু এইটো কালাৰৰ লগত মই পিন্ধিবলৈ ইয়েৰিংছ জুৱেলাৰী একোৱেই নাছিলে, সেইকাৰণে মই এইটো কালাৰৰ বনাইছিলোঁ। কেনেকুৱা লাগিছে? এইডাল চিম্পল। এতিয়া দেখাওঁ আহক একেবাৰে লাষ্টৰ ছেটটো। আৰু এটা কথা কি জানেনে, এই খাৰুযোৰ দেখিছে নহয়, এইযোৰো মই নিজে বনোৱা। এইযোৰ মই ফাৰ্ষ্টত মিছ'ৰ পৰা লৈছিলোঁ, তাৰপিছত দেখিলোঁ কালাৰটো ঠিকে আছিলে, কিন্তু ডিজাইনটো মোৰ ইমান এটা ভাল নালাগিলে। সেইকাৰণে কি কৰোঁ কি নকৰোঁকৈ মই
ইয়াতে এইবিলাক মই কাপোৰত লগাবলৈ আনি থৈছিলোঁ, এইবোৰ গ্লাছ ষ্টন আৰু এইবোৰ হোৱাইট ষ্টনবোৰ এইবিলাক লগাই এডাল এতিয়া পিন্ধিব পৰা কৰি থৈছোঁ। এতিয়া মই এডাল বহুত ঠাইতে মানে বিয়া সেইবিলাকতে পিন্ধি যাওঁ। ঠিক আছে, বলক এতিয়া একেবাৰে শেষৰ জুৱেলাৰী ছেটটো দেখাওঁ। আৰু একেবাৰে শেষৰ যোৰ হৈছে এই ৰয়েল ব্লুটো কালাৰত মোৰ কোনো জুৱেলাৰী নাছিলে, সেয়ে মই এডাল অলপ দিনৰ আগত বনাইছোঁ। মোৰ আটাইকেইডালৰ ভিতৰত মোৰ এডালে আটাইতকৈ বেছি ভাল লাগিছিলে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব দেই। জুৱেলাৰীখিনি মোৰ শেষ হৈছে আৰু মই এনেই কিবা কিবি বনাইছিলোঁ বাৰু, সেইখিনি নেদেখাওঁ, সেইখিনি ইমান ভাল হোৱা নাই। ভাল মানে কি এপাত বনাইছোঁ, এপাত নাই বনোৱা, তো মই দেখুৱাম কেনেকৈ। আৰু এযোৰ কাপোৰ বনাইছিলোঁ কিন্তু দেই, ফুল চুল কিবা কিবি লগাই, সেইযোৰ বাৰু আপোনালোকক বেলেগ এটা ভিডিঅ'ত দেখুৱাই আছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আপোনালোকে কেনেকুৱা পালে জনাব। আৰু আজিলৈ আহিছোঁ, বাই। আৰু এনেকুৱা ভিডিঅ' চাব খুজিলে কমেণ্ট কৰিব।